নমস্কাৰ বন্ধুসকল এছএছচি ফালৰ পৰা এটা নতুন ৰিকুৱাৰমেণ্ট আহিছে যোনসকলে নেকি ট্ৰান্সলেশ্যন কৰিব জানে তেখেতসকলৰ এটা ভাল খবৰ এছএছচি ফালৰ পৰা এটা নতুন ৰিকুৱাৰমেণ্ট আহিছে য'ত নেকি এক্সামটো আপোনালোক কম্বাইন হিন্দী ট্ৰান্সলেশ্যন এক্সাম হ'ব 2026 ৰ কাৰণে আৰু পোষ্ট কেইটাৰ নেম একেটা হয় আৰু টোটেল পোষ্ট আপোনালোক 84টা আছে ইয়াতকৈ বেছি হ'ব পাৰে জব টাইপ আপোনালোকৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব আৰু এপ্লিকেশ্যন মোৰ অনলাইন হ'ব এপ্লিকেশ্যন ডেট আপোনালোকৰ 23 এপ্ৰিলৰ পৰা 14 মেলৈ হ'ব আৰু এক্সাম মোড আপোনাৰ কম্পিউটাৰ বেছ হ'ব মানে CBT আৰু পেপাৰ 1 টো আগষ্ট আৰু ছেপ্টেম্বৰত হ'ব আৰু অফিচিয়েল ৱেবছাইটত এইটো হয় আপোনালোকে এটা সব চেক কৰিব পাৰিব মই আপোনালোকক ভেকেন্সি ডিটেইলছ খিনি কৈ দিছো পোষ্ট কোড আপোনালোকক এডি আছে জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ মানে আপোনাৰ চেন্ট্ৰেল সেক্ৰেটাৰী হিচাপত ট্ৰান্সলেট কৰিব লাগিব আৰু লেভেল পে আপোনাৰ 6 হ'ব 35400 টু 112400 পাব আৰু দ্বিতীয়টো পোষ্ট আপোনালোক কোড বি হয় য'ত নেকি জুনিয়ৰ ট্ৰান্সলেশ্যন হয় আৰ্ম ফ'ৰ্চৰ কাৰণে হ'ব আৰু লেভেল 6 হ'ব আৰু তৃতীয়টো পোষ্ট সি কাৰণে হয় জুনিয়ৰ ট্ৰান্সলেটৰ হিন্দী ট্ৰান্সলেটৰ কাৰণে লেভেল 6 হিচাপত চেলাৰি দিব আৰু চতুৰ্থ পোষ্টটো ডি হয় সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ কাৰণে আৰু লেভেল 7 ৰ ওপৰত আপোনালোক চেলাৰি দিব 44900 ৰ পৰা 142400 চেলাৰি পাব মই আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যন কৈ দিছোঁ গোটেইকেইটা পোষ্টৰ কাৰণে আপোনাৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব হিন্দী নাইবা ইংলিছত আৰু আদাৰ ছাবজেক্ট হিচাপে কম্পালচৰি থাকিব যিবিলাক ছাবজেক্ট পঢ়িব লাগে মাষ্টাৰ ডিগ্ৰীত আৰু মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব হিন্দী ইংলিছ এজ এ ছাবজেক্ট বা মিডিয়াম হিচাপে আৰু ডিপ্ল'মা লাগিব ট্ৰান্সলেশ্যন চাৰ্টিফিকেট হিচাপে য'ত নেকি এবছৰ বা দুবছৰৰ কাৰণে হয় আৰু যদি নাই আপোনালোকৰ ডিপ্ল'মা তেন্তে আপোনালোক দুবছৰ ট্ৰান্সলেশ্যন এক্সপিৰিয়েঞ্চ লাগিব গভৰ্ণমেণ্ট অফিচত এজ লিমিটৰ কথা কৈছোঁ 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কাট অফ ডেট মানে এজটো আপোনালোক 1 আগষ্ট 2026 হিচাপ কৰিব এজ ৰিলেকশ্যন আপোনালোক SC ST কাৰণে 5 বছৰ পাব আৰু OBC 3 বছৰ পাব PWD 15 বছৰ পাব এক্স সাৰ্ভিসমেন এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ হিচাপত পাব আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল OBC EWS কাৰণে 100 rupees হ'ব আৰু SC ST PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই সিলেকশন প্ৰসেসৰ কথা কৈ দিছোঁ পেপাৰ 1 আপোনাৰ CBT হ'ব য'ত নেকি আগষ্ট পৰা ছেপ্টেম্বৰ ভিতৰত হ'ব আৰু পেপাৰ 2 আপোনাৰ ডেসক্ৰিপটিভ হ'ব ট্ৰান্সলেশ্যন হ'ব আৰু ইজি এছে হ'ব আৰু ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকে এটা এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিব কাৰণে তাৰ লিংকটো মই ডেসক্ৰিপশ্যনত দি দিম সো আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ফিজ পেমেন্ট কৰা লাষ্ট ডেট আপোনালোক 15 মেলৈ হয় আৰু উইন্ডো কাৰেকশ্যন আপোনালোক 19 পৰা 20 মেলৈ হ'ব য'ত নেকি লাষ্ট ডেট আপোনালোক 14 মেলৈ হয় আৰু এপ্লিকেশ্যন কৰিবৰ কাৰণে অনলাইন কৰিবৰ কাৰণে ইয়াত এপ্লাই হেয়াৰ ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নটিফিকেশ্যন চাব বিচাৰিলে ইয়াত চেক কৰি কিনে চাব পাৰিব যাৰ লিংক মই ডেসক্ৰিপশ্যনত দি দিম